নমস্কাৰ বন্ধু-বান্ধৱীসকল, লগতে সুপ্ৰভাত। এয়া ৰাতিপুৱা চাহ আৰু মেগী খাব লৈছোঁ। ৰাতিপুৱা নহয় বাৰু, এয়া দুপৰীয়া 1টা বাজিছে। 1টা বজাত আজি ৰাতিপুৱা চাহ মই খাইছোঁ। মানে আজি অকণমান উঠাত দেৰি হ'ল। অকণমান নহয় বাৰু, বহুতেই বেছি উঠাত দেৰি হ'ল। তাৰপিছত এয়া গ্ৰীণ টি খালোঁ। গধূলি ভাইটিয়ে চিঙৰা আৰু মিঠাই আনিছিল, সেয়াও খালোঁ চাহৰ লগত। আৰু আজি ভিডিঅ'টিত মইনো দিনটো কি কি খালোঁ সেয়াই আপোনালোকক দেখালোঁ। আৰু ভাইটিয়ে মাংস আনিছিল, সেয়া বাইদেৱে বনালে। भैया हमारा बनी है मांस और शायद से हमारा दीदी अभी इसमें जाएगा मांस। दिखने में अलग है लेकिन मतलब मोबाइल में अलग दिखता है लेकिन ज़्यादा है कलर तो काला है ना मैं बना ले जैसे दुनिया कलर है मोर बड़ा कितना अलग कलर से खाला खाना से खाबले टाइम এয়া আমাৰ মাংস ইতিমধ্যে হ'ব অৱস্থা ইয়াত এতিয়া পানী দিব দেখিছেনে কি টেষ্টি দেখিছেনে ৰাইচ কি ধুনীয়া কালাৰ হৈছে মাংসৰ আঞ্জা ৰেডি হৈ গ'ল আৰু ইয়াত এইটো গোটা নহৰু দি দিছিলোঁ। আমাৰ ৰাতিৰ ভাত সাঁজ ৰেডি হৈ গ'ল আৰু ভিডিঅ'টি চোৱাৰ বাবে ধন্যবাদ। বাই বাই।